26 में कोई बीजेपी सरकार गवर्नमेंट आएगा ना नहीं आएगा मालूम नहीं है কিন্তু হেমন্ত বিশ্ব শৰ্মা হার জায়গা মই আছিলো এদিনত এতিয়া ওলাই আহিছো কাৰণ সুগৰ লেগত প্ৰতাৰণা কৰিছে প্ৰতাৰণা পতত্তৰ এবাৰ জালুকবাৰী মামা ভাগিনৰ খেল হ'ব আপোনালোকে মনত ৰাখক মামা ভাগিনৰ যে খেল হ'ব আপুনি অলপ ইংৰাজীত কৈ দিয়ক মই এইটো কৈছে এবাৰ বহুত ভালকৈ নাখাওঁ কাৰণ মামা ভাগিনৰ খেল যাব এটা আপোনালোকে আহিবলৈ দিয়ক সময় क्या किस लिए आए आपने इलेक्शन खेलेगा क्या सरबुक से इलेक्शन तो यहाँ पे नहीं खेलेगा मैं तो खेलेगा तो जालुकपुरी में खेलेगा यहाँ पे नहीं है जालुकपुर में इतना इतना सीएम के साथ सीएम के साथ नहीं खेलेगा लड़ पाएगा सीएम के साथ हाँ लड़ेगा कैसे लड़ेंगे 26 से 26 में कैसे लड़ेंगे तो बहुत पैसा एमएलए है के इशू इलेक्शन क्या है निर्वाचन का इशू क्या है इशू का तो देखे ना आप কোন পার্টি से जो वो लोगों को जो मियाँ का टारगेट कर रहा है ना और देखिए मेरा को बहुत मैं कैंपेन कर रहा है मैं बीजेपी था तो मैं सर मेरे के लिए तो बहुत का प्रताड़ना कर रहा है ना मियां का टारगेट क्या किया टारगेट कर रहा है तो चीफ मिनिस्टर है वो तो गवर्नमेंट इशू है गवर्नमेंट लैंड है ना गवर्नमेंट क्यों लेन इस तरह के पुलिस के पर्सन वाले ओनली ये आदमी का मियाँ का टारगेट कर रहा है क्यों मियाँ टारगेट कर रहा है गवर्नमेंट लैंड में की हमको गवर्नमेंट आपको तो नहीं किया ना सुनिए आपको तो नहीं किया सुनिए आपका मटी बैंक ऑफ रिपेयर इरिगेशन पीपुल माय बैंक ऑफ रिपेयर इरिगेशन पीपुल মই এজন দুখীয়া মানুহ ঘৰখনীয়া মানুহ তাক কিয় কৰিব লাগে নদীত গেছে মাটি মানুহজন দুখীয়া মানুহ নদী ভাঙা মানুহক কিয় মাটি পাট্টা দিয়া নাই তেওঁ উচ্ছেদ কৰিব তেওঁ মাটি পাট্টা কিয় দিয়ে দিয়ে कांग्रेस तो दिया नाছিল 19 নম্বৰ আৰ্টিকলত সেইটো উল্লেখ আছে তো আমাক মাটি পাট্টা দিয়াৰ কাৰণে অধিকাৰ আছে कांग्रेस क्यों दिया नाছিল কংগ্ৰেছ সেইটো কংগ্ৰেছৰ সেইকাৰণে কংগ্ৰেছ পতনত গৈছে কৈতে বিজেপিও যাব এতিয়া আপুনিতো এটা সময়ত বিজেপিৰ মই আছিলো এদিনত এতিয়া ওলাই আহিছো বুঝি পাইছে না কাৰণ সুগৰ লেগত প্ৰতাৰণা কৰিছে প্ৰতাৰণা পতত্তৰ এবাৰ জালুকবাৰী মামা ভাগিনৰ খেল হ'ব আপোনালোকে মনত ৰাখক মামা ভাগিনৰ যে খেল হ'ব আপুনি অলপ ইংৰাজীত কৈ দিয়ক মই এইটো কৈছে এবাৰ বহুত ভালকৈ নাখাওঁ কাৰণ মামা ভাগিনৰ খেল যাব এটা আপোনালোকে আহিবলৈ দিয়ক সময় আজমল ভাইৰক কিবা ক'ব নেকি আজমল ভাই কোন হয় আজমল আজমল ৰকিবুল চকিবুল এইবিলাক আমাক দেখুৱাই লাভ নাই ৰকিবুল কোন হয় আজমল এমপি আছিল এমপি আছিল এটা কথা মই কৈছিলো নহয় পৰিচয় কৰিছো গতিকে এবাৰ নিশ্চয় এবাৰ জালুকবাৰীৰ পৰা এবাৰ মামা বিদায় হ'ব এইটো কিমান ভোটত হাৰাব যোৱা পিটিসি নিৰ্বাচন কিমান ভোট পাইছিল মই যি ভোট পাওঁ সেইটো ডাঙৰ কথা নাছিল মই তেখেতক পৰাজয় কৰিবলৈ কাৰণে থিয় হৈছিলো আৰু এইটো ভাগিনে থিয় গৈছো ভাগিনে কিমান ভোট বেছি কিমান ভোটত হাৰিব মামা মামা কিমান কিমান ভোট হাৰিব নাহাৰিব মই নাজানো মই তেখেতক যে হাৰুৱা পাৰিম ইয়াতকৈ আৰু ডাঙৰ কথা নাই নিৰ্দলীয় দল নেকি মই কিহৰ পৰা খেলো নেখেলো এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই মই খেলিম আৰু আমি নিশ্চিতভাৱে বিদায় কৰিম এইটো আম আদমি পৰা আপোনাক পদা হেৰি কৰি দিছে নিলম্বন কৰি দিছে হুছেনে আৰু মই এইটো সি এজন পকলে সি অসমীয়া ক'ব নাজানে সি লিখিব নাজানে মই তাৰ লগত কেনেকৈ থাকিম গতিকে সি চাচপেণ্ড কৰা নাই মই নিজে ওলাই আহিছো ৰিজাইন কৰিছে মই নিজে কৰিছো তেখেতৰ কথা নহয় না আগত ইংৰাজীত কওক মামাক খেল লগত টক্কৰ হ'ব যে এইবাৰ টক্কৰ হ'ব এইটো আমি ইংলিছ আৰু শিকাম बीजेपी से अलग इंग्लिश कोई दो 26 पे बीजेपी जाएगा मामा मामा लोग इसके कोई नहीं जाएगा वो लोग का हार जाएगा 26 में कोई बीजेपी सरकार गवर्नमेंट आएगा ना नहीं आएगा मालूम नहीं है কিন্তু हेमंत बिश्व शर्मा हार जाएगा बहुत पैसा है तो उन लोगों के पास पैसा अब पैसा का हो जाएगा पैसा कोई फायदा नहीं होगा ঠিক আছে কাৰ লগত হাৰিব আপোনাৰ লগত शुगर भाई साहब